হেল্ল' গাইজ, আজি অম্বুবাচী মেলা প্ৰথম দিন আমি লৈছোঁ ঠাণ্ডা। এতিয়া অলপ মানে ঠাণ্ডা দি কেনে এতিয়া আমি ডাইৰেক্ট গৈছোঁ ওপৰত। আপোনালোকে ব্লগটো মানে চাই থাকক গাইজ। এয়া আমাৰ ঠাণ্ডা বৰ্তমান দি আছোঁ, প্ৰায় শেষেই হৈছে আৰু আছে আৰু বৰ্তমান এই চলি আছে ঠাণ্ডা দি আছোঁ আমি গাইজ। মানে মানুহবিলাক ইমান হাঁহি মাৰছে, সেই হাঁহিটো চোৱাৰ কাৰণে মই চাইছোঁ, মানে বঢ়িয়া লাগছে। মোৰ লগত আছে এইয়া মানে অকলে বহি নাই, ই বহুতখিনি সহায় কৰিছে, স্কুটিখন লৈ আহিছে আৰু ঠিকলা লৈ ল আমি এনেকৈ দি আছোঁ মানুহ। আমাৰ মাল ধাপ ধুম খতম হৈ গৈছে, মাল নাই আৰু অলপ দি আছোঁ। কাগজ এতিয়া আছিলে কোনোবাই লৈ যায়, আমি দি আছোঁ এনেকুৱা গাইজ। মনটো বহুতেই বেছি মানে সুখী। এইটোৰ কেনেকুৱা অনুভৱ বোলে হাঁহি মাৰি থাকি আমি ঠাণ্ডা ঠাণ্ডা বিলাই লৈ এতিয়া আমি আমাৰ কামাখ্যা মন্দিৰৰ ওপৰত গৈছোঁ। কিন্তু এইটো ৰাস্তাটো হ'ল বেলেগ ৰাস্তা দেই, এইটো মানে সেই মেইন গেটেদি অহা নাই, ক'ৰ ৰাস্তা দি লৈছে ই পাণ্ডু দি লৈছে। গৰমত মাথা নষ্ট হৈ গৈছে। এবাৰ ব্ৰহ্মপুত্ৰ নদীখন কিন্তু ধুনীয়াকৈ দেখা পাই কিন্তু দেই, মই দেখাই আছোঁ সেয়া গাইছ। কি ৰাস্তা দিছোঁ মই গম পোৱা নাই, গৈয়ে আছোঁ শেষে নহয়। ৰাস্তাটো আকৌ পূৰা থিয়া নিচিনা, ভাগৰটো অলপ বেছিকৈ লাগে, মাথা চাথা গৰম উঠি গৈছে। ওপৰত কেতিয়া যাই পাওঁ সেয়া ভাবি আছোঁ। বহুত অপেক্ষা অন্তত তথাপি যাই পোৱাই নাই আৰু যাব আছে। ইমান গৰমত মাথা চাথা হেং মাৰি গৈছে আৰু এই চিৰি বগাব লাগিবই। এই ওচৰ ৰাস্তা বগাই আহিলোঁ, বহুত দেৰি অপেক্ষাৰ পিছত এয়া আহি পাইছোঁ আৰু মাৰ চৰণত। সেয়া মা কামাখ্যা মন্দিৰ আহি পালোঁ। ইয়াতে ৰখিব জানাই, কাৰণ বহুত মানুহ, বহুত ভিৰ নাই কাৰণে ৰখিব জানাই। এতিয়া আমি আৰু আগুৱাই গৈ আছোঁ আৰু নাই ভাগৰ লাগি গৈছে পুৰা। চাওক মানুহ কিমান, এয়া পানী, এই পানীখিনি মানে বুজা পাওঁ নাই, ইমান গৰম লাগিছে, ইমান গৰম। এই চলিতে গা ধুই আছিল না গৰমত, বহুত বেছি সুখী এতিয়া পানীখিনি পায়। হাত ভৰি ধুলোঁ, হাত ভৰি ধুলে ইমানে গৰম, মানুহ ভিৰ অত্যাধিক। হাত ভৰি ধুই আমি তাড়াতাড়ি ওলাইলৈ ভিতৰত বেছি সময় ৰখিব দিয়া নাই, কাৰণ কিয় মানুহ আহিছে গৈছে আৰু বহুত লাখ লাখ মানুহ হৈছে। সেই হিচাপে আমাক হাফ ধুপ মানে গৈছোঁ, চাইছোঁ আৰু তাড়াতাড়ি পলাই দিছোঁ। ইয়াৰ পৰা মন্দিৰটো চাম, ইয়া মন্দিৰটো মানুহ বহুত আছে ভিতৰত, এক ছেকেণ্ড ৰখিব দিয়া নাই, গৈ আছোঁ। মানুহ অহা যোৱা মানে বহা বহি মানে অলপমান তথাপিও মানে এক ছেকেণ্ড অলপ বহা দিয়ে চলি আছে আৰু যিকেনে ব্লগটো চাই থাকক। ভিতৰৰ মাজে মাজে আমি এনেকৈ ওলাই আহিলোঁ, ওলাই আমি দেখা পালোঁ গেটটো দেখি বহুখিনি মনটো ভাল লাগিলে। বহু ভিৰৰ মাজতে আমি আগবাঢ়ি আহিছোঁ গাইছ। তামাম ভিৰ, মানুহ চাওক কিমান মানুহ, চাৰিওফালে মানুহ, দোকান পোহাৰ আমি চাই ঘৰৰ ফালে আমি ৰাওনা হৈছোঁ গাইছ। গৰমত দেখুৱাবা খোজকাঢ়ি যাব লাগিব। এইয়া ৰাস্তা, এই গছ চছ নাই, গোটেই তামাম ৰ'দ, ভৰি তামাম পৰিছে গৰমত, থাকা পৰা নাই। এই এনেকুৱা হৈ আগেদি এই ঘৰটো দেখাইছে না, এনেকুৱা ৰ'বা নৰে, এক ছেকেণ্ড ৰ'বা নৰে, গৰম। গুৱাহাটীখন কি ধুনীয়া লাগে বাৰু, এই বাপৰে বাপ, সৰু সৰু বিল্ডিং যেন লাগে না। এই গুৱাহাটী ওপৰৰ পৰা চাই মজা লাগে, কিন্তু বহুত কষ্ট, ভাগৰ লাগে। গৰমত মাথা কাম নকৰাই গৈছে। এই ব্ৰহ্মপুত্ৰ নদীখন, এইগিলা গোটেই গৰম, ৰাস্তা গোটেই গৰম, মানে মুচলি মাথা গৈছে, মাথা গৰম উঠি গৈছে মোৰ। এই গৰমত দৌৰি গৈছোঁ, চাই নাই, গছ চছ নাই। এই ঘৰকেইটা নহ'লে গাইজ হালত খাৰাপ হৈ যাব, গছ চছ নাই। এই ঘৰকেইটাৰ কাৰণে অলপ মানে ৰেষ্ট পাই আছোঁ, ইয়াতে এনেকৈ জিৰাই আহিছোঁ। এই পৰা ঠাণ্ডা হাৱা আহিছে, এই হাই বাই দি আছে। এই ঘৰকেইটাই বহুত ৰক্ষা কৰি দিছে। এইটো ঘৰৰ পৰা এইটো ঘৰত এইখিনি ডিষ্টেঞ্চ আছে, যোৱাটোৱে অসম্ভৱ। তামাম ৰ'দ, লগতে পাখিটো গৰম,
আছে আমাৰ খালি ভৰি কি হ'ব ৰাম ৰাম এই মা কামাখ্যাৰ নাম লৈ আমাৰ যাত্ৰা আৰম্ভ কৰি দিওঁ